যোৱা শুক্ৰবাৰে ৰিলিজ হৈছে এণ্টমেন এণ্ড দ্য ৱাস্প কোৱাণ্টামেনিয়া আৰু শ্বাহজাদা দুখন বিগ বাজেট চিনেমা, এখন হলিউডৰ এখন বলিউডৰ। তো আজি ৰিভিউ কৰিম এণ্টমেন এণ্ড দ্য ৱাস্প কোৱাণ্টামেনিয়া আৰু অহাকালি ৰোষ্ট কৰিম ৰিভিউ কৰিম শ্বাহজাদাখন। তো আহক এতিয়া আলোচনা কৰোঁ এণ্টমেনখনৰ বিষয়ে। এণ্টমেন অৰ্থাৎ স্কট লেঙৰ ছোৱালী কেচিয়ে এনে এক ডিভাইচ বনায় যাৰ জৰিয়তে কেচিয়ে কোৱাণ্টাম ৰিয়েলমত ছিগনেল দিয়ে। বাট কিছুমান কাৰিকৰী বিজুতিৰ বাবে সেই ডিভাইচটোত অলপ প্ৰব্লেম হয় আৰু স্কট, হোপ, কেচি, জিনেট আৰু হেংক পিম গোটেইকেইজন কোৱাণ্টাম ৰিয়েলমত সোমাই যায় আৰু তাতে গৈ তাতে থকা সেইটো ইউনিভাৰ্চৰ কেৰেক্টাৰসমূহ লগ পায় আৰু লগতে লগ পায় কেং দ্য কংকাৰাৰ, এই চিনেমাখনৰ মেইন ভিলেন। আৰু তাৰ পৰা ষ্টৰিটো চলি থাকে, তেওঁলোকে কেনেকৈ ছাৰ্ভাইভ কৰে, তাৰ পৰা আহিব পাৰে নে নোৱাৰে, এই আৰু কেঙৰ কি হয় শেষত, এই গোটেইখিনি এটা আছে চিনেমাখনত। চিনেমাখনৰ প্ৰায় 90%তকৈ বেছি CGI কৰি বনোৱা হৈছে, যাৰ ফলত ইয়াৰ ভিজুৱেলছ একদম শলাগ ল'বলৈ গৈ আছে। মানে ইহঁতে যিটো কোৱাণ্টাম ৰিয়েলমছৰ ইউনিভাৰ্চ বনাইছে একদম ধুনীয়াকৈ আৰু গোটেইখিনি CGI ইউজ কৰি আপোনাৰ বা মোৰ কল্পনাৰ বাহিৰত এনে এখন জগতৰ সৃষ্টি কৰিছে সেই কোৱাণ্টাম ৰিয়েলমৰ ভিতৰত। আৰু সেইটো ইউনিভাৰ্চত অজীৱ গৰীব অদ্ভুত বহুত কেইটামান কেৰেক্টাৰ আছে। তাৰ মাজত এটা কেৰেক্টাৰ আছে যে বেলেগৰ মনৰ ভাষা বুজি পায়, মানে আপুনি ক'ব নালাগে নিজে গম পায়। এনেকুৱা ধৰণৰ বহুত কেৰেক্টাৰ আছে যি আপোনাক টাইম টু টাইম এণ্টাৰটেইন কৰি থাকিব। চিনেমাখনৰ ষ্টাৰ্টিঙত সকলোৱে এণ্টমেনক মানে স্কট লেঙক সকলোবোৰ বস্তু দোকানে চোকানে গ'লে বস্তুবোৰ ফ্ৰীতে দি থাকে, মানে স্পাইডাৰমেন বুলি ভাবি দি থাকে। ক'ব গ'লে চিনেমাখন এণ্টমেনক ৰোষ্ট কৰিবৰ কাৰণে বনোৱা হৈছে, বাট এণ্টমেনৰ সেইবিলাকৰ প্ৰতি কোনো ধৰণৰ ভ্ৰক্ষেপ নাই, বিন্দাছ নিজৰ কাম কৰি যাই থাকে। আগতে কৈছোঁ চিনেমাখনৰ প্ৰায় 90%তকৈ বেছি কাম VFXত কৰিছে। যিমান দেখাইছে একদম মজা দেখাইছে, স্পেচিয়েলি কোৱাণ্টাম ৰিয়েলমছৰ সেই জগতখন একদম মজাৰ, কল্পনাৰ অতীত। লাষ্টৰ ক্লাইমেক্সৰ গোটেই চিনটো একশ্যন চিনটো VFX কৰি বনোৱা হৈছে আৰু যিটো মানে ভাল আৰু আল্টিমেটলি চাবলৈ গ'লে বেয়াও। মানে আপুনি যদি সিমান আকৌ মানে চামটাইম আপোনাৰ এনেকুৱা হ'ব সৰু বাচ্ছাৰ কাৰণে ফিল্মখন বনোৱা হৈছে, বাট নহয় তেনেকুৱা নহয়, ডাঙৰো চাব পাৰিব। বাট কৈছোঁ না VFX একদম ধুনীয়া বনাইছে, চকু একদম ঠাণ্ডা কৰি যাব। আৰু এণ্টমেন 1খনত যেতিয়া স্কটে কোৱাণ্টাম ৰিয়েলমছত যাই কেনে জিনেটক বচাই আনে, তেতিয়া তাই আহি কেনে কয় তাতে তাই 30 বছৰ কাল পাৰ কৰি আহে। তেতিয়াৰ পৰা ভাবি আছিলোঁ তাই 30 বছৰ তাতে কৰিছিল কি কৰিছিল, তাত কোন আছে, কেনেকুৱা ধৰণৰ পৰিৱেশ, এই সকলোবোৰৰ এনচাৰ আপুনি এণ্টমেন এণ্ড দ্য ৱাস্প কোৱাণ্টামেনিয়াত পাব। ভিলেনটো অলপ হালকা হৈছে, মানে ধৰক কেং ইউনিভাৰ্চেল নহয়, মাল্টিভাৰ্চেল লেভেলৰ থ্ৰেট হয়, কিন্তু ভিলেনটো দেখাবলৈ সেইটো ফিল নাহে। যেনেকৈ ধৰক থেনছক দেখিলে এটা ফিল আহিছিল বোলে না ভিলেন, আল্ট্ৰনক দেখিলে এটা ভয় লাগিছিল, কেঙক চাই ঠিক তেনেকুৱা এটা ভয় নালাগিল। বাট পাৰফৰ্মেঞ্চ একদম মজা দিছে এক্টৰে এজ এ কেং। আৰু পাৰফৰ্মেঞ্চৰ কথা ক'বলৈ গ'লে গোটেইকেইজনে ঠিক ঠাকে মোটামুটি ভালে আৰু অভিনয় কৰিছে। এজ এ নৰ্মেল অডিয়েঞ্চ আপুনি ভাল পাব চিনেমাখন, বাট এজন কাট্টাৰ মাৰ্ভেল ফেন হিচাপে আপুনি অলপ হতাশ হ'ব। ফিল্মখন সপৰিয়ালে চাওক, ঘৰ যদি সৰু বাচ্চা আছে দেখক, ফুল এণ্টাৰটেইন হ'ব আৰু বেছি এক্সপেক্টেশ্যন নাৰাখিব, কিন্তু চিনেমাখন আপোনাক এণ্টাৰটেইন কৰিব, এইটো গেৰাণ্টি মই দিছোঁ। তো এইখিনি আছিল একদম সৰুকৈ কোৱাণ্টামেনিয়াৰ ৰিভিউ। যদি আপুনি কোৱাণ্টামেনিয়া চাইছে তেন্তে কমেণ্ট কৰি জনাওকচোন কেনেকুৱা লাগিল আপোনাৰ। বাকী অহাকালিলৈ আকৌ শ্বাহজাদাখন আছে নহয়, সেইখন বিষয়ে ক'ম, অলপ ভালকৈ ক'ব লগা আছে সেইখনত বহুত। তো ৰখি থাকিব, নেক্সট ভিডিঅ'ত লগ পাম, এৰিছোঁ।